গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল একে পাচলি বাগানত কাম কৰিব আহিলোঁ। ৰ'দটো বহুত ওলাইছে, পুৱা আহিব গৈছিলোঁ, কিছুমান অসুবিধাৰ কাৰণে পৰা নাছিলোঁ। এয়া চাওক আপোনালোকে তিতা কেৰেলা ৰৈছোঁ অকণমান, বেছি নহয় 200মান গছ আছে। বহুত কাম আছে আৰু সিফালে লেচেৰা দাঙি পাব আৰু চাফা কৰি দিব পৰা নাই। চাই থাকক আপোনালোকে মোৰ ভিডিঅ'। ভালকৈ ধৰিব পাৰিছেনে এইটো কি? চিনি পাই চাগে বহুতে, ভিডিঅ'ত চিনি নাপাব পাৰে। এইটো পেৰাচুট হয়, এইটো জাঙিত ব্যৱহাৰ কৰোঁ বাঁহৰ পৰিৱৰ্তে। বাঁহটো লাগিবই, কিন্তু বাঁহৰ মাজে মাজে এইবোৰ দিওঁ আৰু বাঁহবোৰ বেছিকৈ দিলে খন হয়, মানে ওজন হয়, খৰচাও বাঢ়ে। এইবিলাক টানি দিওঁ। এই দেখিছে আপোনালোকে পেৰাচুটবোৰৰ মাজে মাজে টানি দিছোঁ। ফল আহিব আৰম্ভ কৰিছে আৰু এইবোৰ উঠাই দিব লাগিব আগবিলাক, তেতিয়াহে সোনকালে জাঙি গৈ পাব। গছডাল কষ্ট পায়, উঠাই নিদিলে আগবিলাক। মাটিত বগাবিলাকো উঠাই দিব লাগিব। এইবোৰ এনেকৈ উঠাই দিব লাগিব, ওপৰত জাঙিলৈকে যোৱালৈকে। এনেকৈ দূৰৰ ওপৰত দিব লাগিব, বহুত গেছ হৈ থাকে, নহ'লে গছবিলাক মৰি যাব। দূৰত দিলেও পাতবিলাক প্ৰায় জ্বলি যোৱা নিচিনাই হয়। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। ভিডিঅ'টো কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।